নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজি আমি কথা পাতিম ৰামায়ণৰ এক অভূতপূৰ্ব চৰিত্ৰ কুম্ভকৰ্ণৰ বিষয়ে 22টা আচৰিত কথা। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰিবলৈ একেবাৰে নাপাহৰিব। প্ৰথমতে ক'বলৈ গ'লে কুম্ভকৰ্ণ বহুত শক্তিশালী আছিল আৰু তেওঁৰ সমান শক্তিশালী মানুহ গোটেই পৃথিৱীত নাছিল। এবাৰ কুম্ভকৰ্ণ ভগৱান ব্ৰহ্মাৰ গভীৰ তপস্যাত বিলীন হৈছিল আৰু সেই তপস্যাত ব্ৰহ্মাজী সন্তুষ্ট হৈছিল আৰু তেওঁক বৰদান দিবলৈ লওঁতেই ব্ৰহ্মাজীৰ চিন্তাত পৰিল আৰু সেই চিন্তাৰ কাৰণ আছিল যদি কুম্ভকৰ্ণই পেট ভৰাই ভোজন কৰে তেতিয়াহ'লে গোটেই পৃথিৱীৰ ভোজন খাবলৈ বেছি দিন নালাগিব। সেইবাবে ভগৱান ব্ৰহ্মাই এটা মনত বুদ্ধি পাঙিলে আৰু সেই বুদ্ধি অনুসৰি মা সৰস্বতীৰ সহায়ত কুম্ভকৰ্ণৰ বুদ্ধি নাইকিয়া কৰি দিয়ে আৰু তেওঁ ভুলতে ছমাহ শুই থাকিবলৈ ভগৱান ব্ৰহ্মাক বৰদান বিচাৰে আৰু সেই বৰদান দি ব্ৰহ্মাজী গুচি যায় আৰু তাৰ পাছতেই কুম্ভকৰ্ণই সুৰাপান কৰি ছমাহ শুই থাকে আৰু তেওঁ যেতিয়া শোৱাৰ পৰা শুই উঠিছিল তেতিয়া গোটেই পৃথিৱীত হুলস্থুলৰ পৰিৱেশ সৃষ্টি হৈ গৈছিল। যদিও কুম্ভকৰ্ণ অসুৰ প্ৰবৃত্তিৰ আছিল হ'লেও ৰাৱণৰ নিচিনা অধৰ্মী নাছিল। যেতিয়া ৰাম আৰু ৰাৱণৰ যুদ্ধ হৈছিল তেতিয়া কুম্ভকৰ্ণ শুই আছিল আৰু তেওঁক ৰাৱণে নিৰ্দেশ দিছিল যে তেওঁক সোনকালে জগাব লাগে আৰু তেওঁ যেতিয়া শুই উঠিছিল তেতিয়া ৰাম আৰু ৰাৱণৰ যুদ্ধৰ কথা গম পাই তেওঁৰ মনত বহুত দুখ পাইছিল আৰু তেওঁ ৰাৱণক বুজাবলৈ চেষ্টা কৰিছিল আৰু তেওঁ কৈছিল যে এই মূৰ্খ, কি কাম কৰিলি তই এইটো, আৰু তেওঁ যদিও বুজাইছিল তেতিয়া হ'লেও বুজি নাপাইছিল আৰু তেতিয়া ৰাৱণৰ সন্মান ৰক্ষা কৰিবলৈ কুম্ভকৰ্ণই ৰামৰ লগত যুদ্ধ কৰিবলৈ গৈছিল। হ'লেও কুম্ভকৰ্ণই গম পাইছিল যে ভগৱান ৰাম বিষ্ণুৰ অৱতাৰ আছিল, হ'লেও তেওঁ বুজি নাপাইছিল আৰু কুম্ভকৰ্ণ বহুত ভাল প্ৰবৃত্তিৰ আছিল কাৰণে তেওঁক ঋষি নাৰদে তেওঁক জ্ঞান দিছিল আৰু বহুত শাস্ত্ৰ তন্ত্ৰ জ্ঞান দিছিল। অৱশেষত কুম্ভকৰ্ণই ৰামৰ লগত যুদ্ধ কৰিবলৈ ওলায় আৰু তেওঁ ভগৱান ৰামৰ এপাত শৰতে তেওঁৰ দেহ ত্যাগ দিয়ে। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱক শ্বেয়াৰ কৰি দিব আৰু এতিয়াৰ পৰা মই ৰেগুলাৰ ভিডিঅ' আপলোড কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।